গোটেই অসমবাসীক আজি মই এই পবিত্ৰ ঈদৰ দিনত ঈদৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ, মোবাৰকবাদ জনাইছোঁ। মোৰ বক্তাবাসী, মোৰ জনীয়াবাসী সকলক মই ঈদৰ মোবাৰকবাদ আৰু শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আৰু মই ধন্যবাদো জ্ঞাপন কৰিছোঁ যে প্ৰশাসনৰ ফালৰ পৰা যি নীতি নিৰ্দেশনা দিয়া হৈছিল সেই কথাবিলাক জনগণে মানিছে আমাৰ এই অঞ্চলত, আৰু ঈদগাহত নামাজ হোৱা নাই। মই নিজে কলগাছি ঈদগাহৰ ইমাম আৰু 21 বছৰ মই কলগাছি ঈদগাহত নামাজ পঢ়াইছোঁ, কিন্তু এইবেলি ঈদৰ নামাজ পঢ়াব পৰা নাই, জনগণ আহি পঢ়িব পৰা নাই। বহু হাজাৰ মানুহ কলগাছি ঈদগাহত একেলগে সমবেত হৈ ঈদৰ নামাজ পঢ়ে, আজি পঢ়িব পৰা নাই। মনত দুখ লাগিছে, কষ্ট লাগিছে, কিন্তু পৰিৱেশ যিটো এটা হৈছে গোটেই বিশ্বত বা ভাৰতবৰ্ষত কৰোনাৰ তাণ্ডৱৰ কাৰণে এই নীতি নিৰ্দেশনাবিলাক আমি মানি চলিবই লাগিব। গতিকে সেই চৰকাৰী নীতি নিৰ্দেশনা মানি আমি ঘৰতে নামাজ আদায় কৰিছোঁ। আৰু কলগাছিয়া, বৃহত্তৰ কলগাছিয়া অঞ্চলৰ জনগণ বা জনীয়াবাসী তেখেতসকলেও ঘৰত নামাজ আদায় কৰি আছে। এতিয়া বহুতে কৰিছে, বহুতে এতিয়া সন্মুখত নামাজ পঢ়িব। সকলোক মই অনুৰোধ কৰিছোঁ যে আপোনালোকে আজি আল্লাহৰ ওচৰত দোৱা কৰিব লাগে। আজিৰ এই পবিত্ৰ দিন নিশ্চয় ওপৰলাই শুনিব। গোটেই বিশ্ব মানৱক আল্লাহ মুক্তি দিয়ক, কৰোনাৰ পৰা মুক্তি দিয়ক, ভাতৃত্ববোধ আমাৰ মাজত সৃষ্টি হওক। যিসকল বিপদগ্ৰস্ত মানুহ আছে সেইসকলৰ ওচৰত যাতে আমি থিয় হ'ব পাৰোঁ, সেইসকলক যাতে আমি সহযোগ কৰিব পাৰোঁ, ইয়াৰ কাৰণে আমি সকলোৱে যত্নৱান হ'ব লাগিব। আৰু ঈদৰ এই পবিত্ৰ দিনত আল্লাহৰ ওচৰত দোৱা কৰিব লাগে বিশ্ব মানৱৰ মুক্তিৰ কাৰণে, আৰু আল্লাহ তাআলা যাতে আমাক মুক্তি দিয়ে আৰু এই বিপদৰ পৰা অতি সোনকালে মুক্ত হৈ আমি যাতে নৰ্মেল জীৱন যাপন আগত যেনেকৈ কৰিছিলোঁ তেনেকৈ কৰিব পাৰোঁ। সৰ্বশেষত আকৌ মই গোটেই অসমবাসী, বৰপেটাবাসী, জনীয়াবাসীক ঈদৰ শুভেচ্ছা জ্ঞাপন